ৰঞ্জিত কুমাৰ দাসক বৰপেটা জিলাৰ যিকোনো কাৰ্যসূচীৰ পৰা তেওঁক বৰ্জন কৰা বুলি আজি এটা প্ৰস্তাৱ লোৱা হৈছে। ৰঞ্জিত কুমাৰ দাসক বৰপেটা জিলাৰ যিকোনো কাৰ্যসূচীৰ পৰা তেওঁক বৰ্জন কৰা বুলি আজি এটা প্ৰস্তাৱ লোৱা। ৰঞ্জিত কুমাৰ দাসক বৰপেটা জিলাৰ যিকোনো কাৰ্যসূচীৰ পৰা তেওঁক বৰ্জন কৰা বুলি আজি এটা প্ৰস্তাৱ লোৱা হৈছে। বৰপেটা সত্ৰৰ দালানৰ সন্মুখত ৰাজহুৱা সভা। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক সামাজিকভাৱে বৰ্জন। বৰপেটা সত্ৰৰ সত্ৰাধিকাৰে ঘোষণা কৰিলে ৰাজহুৱা সভাৰ সিদ্ধান্ত। বৰপেটা জিলাৰ অংগ সৰভোগ বৰপেটা ৰোড হাউলিৰ অংগ বিচ্ছিন্ন কৰাৰ অপৰাধত কঠোৰ বৰপেটাৰ সমাজ। ব্যুৰো ৰিপৰ্ট, সৰভোগ লাইভ 24। কেইজনমানৰ লগত হয়তো চৰকাৰৰ লগতে কিবা এটা মন্ত্ৰণা কৰি বৰপেটা জিলাৰ পৰা 3খন ঠাই যে কাটি নিব বিচাৰিছে, বৰপেটাৰ ঘৰৰ পৰা যে 3খন ঠাই কাটি নিব বিচাৰিছে, সৰভোগ, বৰপেটা ৰোড আৰু হাউলি। গতিকে এই 3 অংগ কাটি নিলে কেনেকুৱা যন্ত্ৰণা পায় সেই কাটজাজনে নাপায়। অনুভৱটো কাটজাজনে নকৰিব, যাক কাটিছে তেওঁহে অনুভৱ কৰিব যন্ত্ৰণাটো কেনেকুৱা। মই অনুৰোধ জনাইছোঁ ৰঞ্জিত কুমাৰ দাস মন্ত্ৰীজনাক, যদি তেখেতে নিজৰ হাতৰ আঙুলি এটা কাটি অংগ এটা কাটি দিব পাৰে, তেনেহ'লে আমিও নিশ্চয় বৰপেটা সত্ৰৰ জিলা এই 3খন ঠাই কাটি দিম। তেওঁ আমাক শৰীৰৰ অংগ এটা কাটি আমাক দেখুৱাওক যদি পাৰে। যদি নোৱাৰে তেনেহ'লে বৰপেটা জিলাৰো এই 3খন ঠাই কাটি নিয়াৰ কাৰণে মানসিকতা তেওঁ আনিব নালাগিছিল। আৰু যদি তেওঁ সৎ জ্ঞান নাহে, তেওঁ যদি বৰপেটা জিলাৰ ৰাইজৰ কথাত অৱগত নহয়, তেনেহ'লে বৰপেটা জিলাৰ ৰাইজে নিশ্চয় তেখেতক ক্ষমা নকৰিব আৰু ঈশ্বৰেও ক্ষমা নকৰিব। আজি বৰপেটা সত্ৰৰ আশীৰ্বাদ লাগিব। যদি বৰপেটা সত্ৰৰ প্ৰতি তেখেতৰ ভয় আছে, বৰপেটা ৰাইজৰ ভকত আইসকলৰ প্ৰতি যদি তেওঁৰ ভয় আছে, তেনেহ'লে তেওঁ নিশ্চয় সিদ্ধান্তটো অলপ সলনি কৰিব, বিবেচনা কৰিব আৰু বিবেচনা কৰি নিশ্চয় বৰপেটা সত্ৰৰ মান সন্মান ৰক্ষা কৰিব। আমি এইটো তেওঁক অনুৰোধ জনাইছোঁ আৰু চৰকাৰকো অনুৰোধ জনাইছোঁ, চৰকাৰে এটা শুদ্ধ বিবেচনাৰে মানসিকতাৰে বৰপেটা সত্ৰৰ মানটো ৰক্ষা কৰিব। প্ৰস্তাৱটো লোৱা হৈছে যে যেতিয়ালৈকে আমি এই বৰপেটা জিলাৰ পৰা এই 3খন ঠাই কৰ্তন কৰাৰ যিটো আমি পজিটিভ সিদ্ধান্ত নাপাওঁ, যেতিয়ালৈকে আমি পজিটিভ এটা সিদ্ধান্ত নাপাওঁ, তেতিয়া ৰঞ্জিত কুমাৰ দাসক বৰপেটা জিলাৰ যিকোনো কাৰ্যসূচীৰ পৰা তেওঁক বৰ্জন কৰা বুলি আজি এটা প্ৰস্তাৱ লোৱা হৈছে। এই প্ৰস্তাৱে আমাক যেনেদৰে ৰাখিছে, আমি যিখিনি সম্পত্তি লৈ আছোঁ, যাক লৈ আছোঁ, যাৰ লগত একত্ৰ হৈ আছোঁ, আমাক বিচ্ছেদ নকৰিব। আমাক কিবা নতুন কৰি অতিৰিক্তভাৱে একো দিব নোৱাৰিলেও যিখিনি আছোঁ সেইখিনি যেন আমাৰ পৰা কাঢ়ি নিনিয়ে, আমি এইখিনি তেওঁক অনুৰোধ জনাইছোঁ। কাৰণ বৰপেটা ৰোড, সৰভোগ আৰু হাউলি বৰপেটাৰ আমি ব্যৱসায়িকভাৱেৰে বাণিজ্যিকভাৱেৰে আমাৰ লগত এটা সুসম্পৰ্ক আছে। গতিকে তেওঁলোকক কাটি দিলে আমাৰ কি থাকিব, এইটো বিবেচনা কৰি চালে আমি নিশ্চয় ভাল পাম।